মৰ্নিং সকলোকে মোৰ চেনেললৈ জানিছোঁ স্বাগতম। আজি মৰ্নিং মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আপোনালোক সকলোৱে চাই থাকিব দেই। আজি মৰ্নিং মই এখন বহুত দিনৰ পৰা দৰখাস্ত লিখিলোঁ, তো এখন পঢ়ি নিদিওঁ, একদম মানে আখৰ বেয়া ভুল হৈ গৈছে। তো আপোনালোকে ব্লগটো চাই থাকিব। এইফালে আমাৰ টিকলুজনী, টিকলু এইফালে, তাই খেলা বস্তু এইফালে আহি যোৱা। কেঁচিখন লৈ কি কৰিছা? এইটো মই বনোৱা দেই, সৰুতে বনোৱা মানি প্লান হয় নেকি? গুড মৰ্নিং বুলি কোৱা, গুড মৰ্নিং বুলি কৈ দিয়া। দিয়া মই কাটি দিম চুলিখিনি তোমাৰ ধুনীয়াকৈ দিবা। তোমাকে কাটিব আনিছোঁ। ধেই তোমাৰহে চুলিখিনি দেখিবলৈ চোৱা কেনেকুৱা একদম বেয়া হৈছে দেখিবলৈ। অঁ হেই নিজে কাটিব নোৱাৰা, চকুত লাগিব কাচি। ষ্টাইল মৰ্নিং জিন্স পেণ্ট পিন্ধি ষ্টাইল দিছে তাই, ষ্টাইলি। এইটো আমাৰ ষ্টাইলি পান্ধো। এতিয়া আমি চাহ খাই আছোঁ, লাল চাহ মৰ্নিং। এয়া মেৰিগ'ল্ড এনেকৈ আমি ৰিফাইনত ফ্ৰাই কৰিছিলোঁ, মেৰিগ'ল্ড ফ্ৰাই কৰি চাহ খাইছোঁ। বোলে আমাৰ টিকলিজনী আছে একদম মেৰিগ'ল্ড দি চাহ খাইছে। কি খাইছা তুমি? মাল দিছে নাখায় আজিও ৰ'দ পুৰা দিছে একদম। মৰ্নিং ফুল ফুলিছে দেই, এইয়া টিকলি ফুল এই পাইপা ফুলি আছে। ব্লগটো আপোনালোকে চাই থাকিব, ভাল লাগিলে। ঠিক আছে, বাই বাই কৈ দিয়া। হেল্ল' ফ্ৰেণ্ড, মই চাদৰ এখন মানে ফুল কৰিবলৈ লৈছোঁ চিলাই। চাদৰখন এইখন এটা চিম্পুলকৈ এতিয়া মই নিজে হাতেৰে মানে ফুলপাহ আঁকি আছোঁ। ইয়াত জিলিকা নাই, কিন্তু আপোনালোকক মই চিলাই কৰাৰ পিছত দেখাই আছোঁ বাৰু দেই। আপোনালোকে চাই থাকিব। অকণমান দেখাই দি আছোঁ মই আঁকোতে। ফুলপাহ জিলিকা নাই, কৰাৰ পিছত জিলিকনি আহিব। আপোনালোকে চাই থাকিব দেই আজি ব্লগটো। এয়া মোৰ চাদৰখন ইমানখিনি ফুল কৰি হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব দেই সকলোৱে। মই এইবোৰ কাম লৈ ব্যস্ত, আমাৰ বৌয়ে ছোৱালী এজনী আঁকিছে, আৰু এইফালে আমাৰ দুষ্টজনী উৎপাত কৰি আছে। হাই কৈ দিয়া এনেকৈ। কি খবৰ? সকলোৱে ভালনে? আপোনালোকে আমাৰ ভিডিঅ' চাব দেই, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই। অঁ এইটো আমাৰ মি ব্লগ বুলি দিয়া। অঁ ঠিক আছে, আমাৰ ভিডিঅ'টো চাই দিব দেই আপোনালোকে সকলোৱে। এইপাহ মই যে আঁকি লোৱা ফুলপাহ ইতিমধ্যে হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু? ভাল লাগিলে আপোনালোকে জনাব দেই কেনেকুৱা লাগিছে। ঠিক আছে। গৈ আছে। গুড ইভিনিং এইজনী আমাৰ বৌ। সেই হাই কৈ দিয়া। হাই দুজনী বৌ। এইফালে মই গৈ আছোঁ আমাৰ নৈখনৰ ফালে। আমাৰ নৈখন দেখুৱাই আছোঁ দেই আপোনালোকক। Seeing eyes of mine, you see, there are no trees inside of me. In this desert, I can look at you with love. Seeing all that I can learn. Can you stay and I will grow? The hanging gardens of Babylon. Love, love, love. I wanna be strong. We're doing wrong. But I'll fix it. Love, love, love. I wanna be strong. We're doing wrong. But we'll change it. I would like to tell. নৈত মাছ ধৰিছে, দেখুৱাই আছে আপোনালোকক দেই। এইয়া আমাৰ নৈত মাছ ধৰিছে, দেখা পাইছানে আপোনালোকে? এইয়া আমাৰ মাহঁত আহি আছে। হে কণী হেল্ল' কৈছে। সেইজনী অকণি সংগীতাৰী মাছ ধৰিছে, আৰু কচু ঢেকীয়া। মাছ পাইছেনে বাৰু? এই আমাৰ বৌ। এইজনী আমাৰ মা আহি আছে টিককে। ঐ তহঁতি পুৰা ভিডিঅ'ত আছা, ওলাই আছ দেই। এইফালে হাতী ওলাই, হাতী এইফালৰ পৰা মাহাতী কচু ঢেকীয়া লৈ আহি আছে, পাৰ হ'ব এতিয়া এইটো ঘাটটো। তোমালোকৰ এইয়া নৰসিংহ
অতি বাই বেটা কৈ থাকা হেল্ল বেটা চাওঁ কিমান মাছ পালে আপুনি একদম ফ্ৰেছ মাছ আমাৰ নদীৰ মাছ তাকা নদীৰ মাছ ন মজা ঠিক আছে আজি খাব আৰু ন ঠিক আছে খা নাখন গ'লগৈ চাওঁ তাকে আমাৰ বাৰী ঢেকীয়া কচু এইয়া চাওক আমাৰ নদীৰ একদম ফ্ৰেছ ঢেকীয়া কচু নহি পাৰ এইয়া ঢেকীয়া কচু আমাৰ আহি গ'ল আহি যাওক ঠিক আছে বাই বাই আমি নৈৰ পৰা আহি গ'লো এইয়া আমাৰ টিকলু ফুল আজি ফুলি গৈছে এই পাহ আৰু এই পাহ আজি নতুন ফুলে ফুলিছে টিকলু ঠিক আছে মোৰ ব্লগটো চাই থাকিব আপোনালোকে গুড ইভিনিং আমি টাউনত আহিছোঁ দেই টাউনত আমি চাহ খাবলৈ আহিছোঁ কিন্তু দুখন হোটেল সোমালোঁ কিন্তু এতিয়া দুখন হোটেল আমাৰ চিট খালী নাই তো আমি ৰৈ আছোঁ আকৌ সেইফালে বৌ আছে আমি ৰৈ আছোঁ আমি চাহ খাবলৈ আহিছোঁ হয় নাই এইখন আমাৰ সোণাৰী টাউনখন ঠিক আছে আমি খাই আছোঁ এতিয়া চিংৰা আৰু চাহ